কৰিছিল তেতিয়া তেওঁ মনত বৰ আনন্দ লাভ কৰিছিল। তেওঁ আঁঠুকাঢ়ি মহাদেৱক প্ৰণিপাত কৰি কৈছিল, ঈশ্বৰ খবৰ লীলা কোনো মানুহে বুজি নাপায়। ঈশ্বৰে সদায় লোকক শিক্ষা দিয়ে। তুমি মহেশ্বৰ, তুমি সকলো কৰিব পাৰা, তথাপি তুমি মোক প্ৰশংসা কৰিছা। তুমি মায়াৰে লোকৰ সৃষ্টি কৰি লীলাৰে তুতি কৰিছা। তাৰ পৰা তোমাৰ অপাৰ মহিমা প্ৰকাশ পাইছে। কৰোণাময়, তুমি নিজকে তুচ্ছ জ্ঞান কৰি মোক প্ৰশংসা কৰিবা। হে প্ৰভু, তুমি মোক দেখা দি মোৰ মনত পৰম আনন্দ প্ৰদান কৰিবা। পিতৃক দেখা পালে যিদৰে পুত্ৰৰ মনত আনন্দ লাভ হয়, মোৰো তেনে হৈছে। তুমি মোক সৃষ্টি কৰিছা, তুমি মোৰ পিতৃ, মই তোমাৰ পুত্ৰ। তোমাক দৰ্শন লাভ কৰি মই পৰম আনন্দ লাভ কৰিছোঁ। তুমি জগতৰ নাথ, তুমি ভগৱান, তুমি মহেশ্বৰ, মই তোমাক প্ৰণাম কৰিছোঁ। তুমি জগতৰ নিয়ন্তা দেৱ, তুমি ব্ৰহ্মৰ মূৰ্তি, তুমি ভকতজনৰ মহাগুৰু। মই তোমাৰ চৰণ দুখন দেখা পাইছোঁ যেতিয়া মোক আন একো বৰ্ণনা নাই। তোমাৰ এই চৰণ দৰ্শন কৰিলে মানুহৰ মনৰ কামনা পূৰ্ণ হয়। তথাপি মই তোমাৰ চৰণত ধৰি এটি বৰ ভিক্ষা কৰিছোঁ। মোৰ যেন সদায় কৃষ্ণৰ চৰণত অচৰা ভক্তি থাকে, তুমি মোক এইবোৰ প্ৰদান কৰা। মোৰ যেন সদায় হৰিভকতৰহে পৰম সুবিধ, মই যেন সদায় সাধুসংগ নেৰো, তেনেবোৰ প্ৰদান কৰা। হে প্ৰভু পশুপতি, মই তোমাৰ চৰণত ধৰি এইবোৰ প্ৰাৰ্থনা কৰিছোঁ, তুমি মোক এইবোৰ প্ৰদান কৰা। মাৰ্কণ্ডেয় মুনিয়ে দেৱাদিদেৱ মহাদেৱৰ চৰণত ধৰি এইবোৰ প্ৰাৰ্থনা কৰিছিল। গৌৰীয়েও স্বামীলৈ চাই সেইবোৰ প্ৰদান কৰাৰ ইংগিত দিয়াত হৰ সন্তুষ্ট হৈছিল। তেওঁ পৰম প্ৰসন্নভাৱে মাৰ্কণ্ডেয় মুনিক কৈছিল, হে মহামুনি মাৰ্কণ্ডেয়, তোমাৰ পৰমাৰ্থ জ্ঞানত মই সন্তুষ্ট পাইছোঁ। তুমি যি বাঞ্ছা কৰিলে সকলো সিদ্ধি হ'ব। মই তোমাৰ চিত্ত শুদ্ধিৰ বৰ প্ৰদান কৰিছোঁ। পৰমেশ্বৰ কৃষ্ণৰ প্ৰতি অচৰা ভক্তি হওক। তোমাৰ মন নিৰ্মল হওক, নিৰ্মল বুদ্ধি হওক। তোমাৰ আয়ু কল্পান্তৰ হওক। তুমি অজৰমৰ হ'বা। সদায় তোমাৰ হৃদয়ত মহাজ্ঞান থাকে। তোমাৰ যশস্যা বাঢ়িব। তুমি ভূত ভৱিষ্যত আৰু বৰ্তমানৰ কথা ক'ব পাৰিবা। তোমাৰ ব্ৰহ্মতেজ বৃদ্ধি পাব। তুমি চাৰিবেদ জানিবা, পুৰাণ ক'ব পাৰিবা। তুমি ব্ৰহ্মক সাক্ষাৎকাৰ কৰিব পাৰিবা, পৰম বৈৰাগ্যৰ জ্ঞান লাভ কৰিব পাৰিবা। মই তোমাক এইবোৰ প্ৰদান কৰিছোঁ। মহেশ্বৰে সেই মহাবৰ প্ৰদান কৰি মাৰ্কণ্ডেয় মুনিৰ পৰা বিদায় লৈ সভাজ্ঞা আৰু বৃদ্ধসকলৰ লগত লৈ কৈলাশলৈ ভ্ৰমণ কৰিছিল। মুনিয়ে বিষ্ণুৰ মায়াত যি কষ্ট পাইছিল সকলোবোৰ মহাদেৱ গৌৰীক জনাইছিল। মাৰ্কণ্ডেয় মুনিয়ে মহাযোগ সিদ্ধি কৰি কৃষ্ণক একান্ত মনে চিন্তা কৰি আছিল। ভূত মুনিয়ে শৌনক মুনিক কৈছিল, হে শৌনক, তুমি মোক যি সুধিলা মই তোমাক সকলো জনালোঁ। শিৱ আৰু মাৰ্কণ্ডেয়ৰ কথা, নাৰায়ণৰ চৰিত্ৰৰ কথা, বালমুকুন্দৰ লীলা আদিও জনালোঁ। কৃষ্ণৰ চৰিত্ৰৰ কথা শুনি, কৃষ্ণৰ চৰিত্ৰৰ কথা যি শুনে বা আনক শুনাই তেওঁ কৃষ্ণৰ চৰণৰ প্ৰতি মতি হ'ল। সেই মানুহে সহজে মায়াবন্ধনৰ পৰা অপৰাকে মুক্তি লাভ কৰি বৈকুণ্ঠলৈ গতি কৰিব পাৰে। তুমি মোক যি সুধিলা সকলো জানো। পুনৰ কিবা শুনিব খোজা যদি কোৱা। মই মাৰ্কণ্ডেয়ৰ উপাখ্যান ইমানতে সমাপ্ত কৰিম। সপ্তদশ অধ্যায় উপদেশ। আগতৰ কাহিনী এটাই আৰু উপদেশ। ৰাম শুনা ভাগৱত পদ, কৃষ্ণৰ লীলা চৰিত্ৰ, কৃষ্ণৰ চৰণে পকিলো শৰণে, ধৰিবা যে বেকলিত
কৃষ্ণৰ নাম ধৰ্মহে প্ৰকৃত। কৃষ্ণৰ নাম ধৰ্মহে প্ৰকৃত ধৰ্ম। সেই ধৰ্মৰ কথাই সকলোৱে জনা উচিত। মই এতিয়া ভগৱন্তৰ দ্বাদশ স্কন্ধৰ কথা সংক্ষেপতে বৰ্ণনা কৰিম শুনা। প্ৰথমতে প্ৰথম স্কন্ধৰ কথা কওঁ শুনা। মহাহৰি কৃষ্ণ হৈছে দেৱতাৰ ভিতৰত প্ৰধান দেৱতা। তেওঁৰ পৰা জগতৰ সৃষ্টি আৰু লয় হয়। সেই স্কন্ধত সেই মহাহৰি প্ৰথমে উদয় হৈছে। সেই স্কন্ধত ব্ৰহ্মৰ গোপনীয় কথা, জ্ঞান, বিজ্ঞান, ভক্তি আদিৰ কথা আছে। বদৰিকাশ্ৰমত নাৰদে ব্যাসক ভাগৱতৰ উপদেশ দিয়াৰ কথা আছে। তাত অশ্বত্থামা মুণ্ডন, ব্ৰহ্মাস্ত্ৰৰ পৰা পৰীক্ষিতৰ ৰক্ষা কৰা, প্ৰেমভাৱে কৃষ্ণক কুন্তীয়ে তুতি কৰাৰ কথা আছে। কৃষ্ণৰ আগত ভীষ্মৰ মুক্তি লাভৰ কথা আছে। পৰীক্ষিত ৰজাই ব্ৰহ্মশাপ পোৱা শুনি অসংখ্য মুনিয়ে পৰীক্ষিত ৰজাৰ ওচৰলৈ আহি সমাজ পতাৰ কথা আছে। তাত শুকদেৱে আহি ৰজা পৰীক্ষিতক দেখা দিয়াৰ কথা আছে। ৰজা পৰীক্ষিতে শুকদেৱক ভাগৱতৰ কথা সোধাত শুকদেৱে ভাগৱত ক'বলৈ আৰম্ভ কৰাৰ কথা আছে। দ্বিতীয় স্কন্ধত শুকদেৱে ৰজাক কৃষ্ণৰ স্থূল সূক্ষ্ম ধাৰণাৰ বৰ্ণনা কৰা কথা আছে। কি ধৰণে পৰম মুক্তি লাভ কৰিব পাৰি তাৰ বৰ্ণনা কৰা আছে। কৃষ্ণৰ বিৰাট ৰূপৰ কথা শুকদেৱে ৰজা পৰীক্ষিতক জনাইছিল। ব্ৰহ্মা আৰু নাৰদৰ সংবাদ, যিদৰে প্ৰকৃতিৰ পৰা সৃষ্টি আৰু সেই কথা প্ৰকৃতিৰ পৰা সৃষ্টি হয় সেই কথা আছে। ইন্দ্ৰিয়ৰ মহা অহংকাৰ হোৱাৰ কথা আৰু কৃষ্ণৰ অৱতাৰৰ কথা দ্বিতীয় স্কন্ধত আছে। তৃতীয় স্কন্ধত বিদুৰ উদ্ধৱৰ কথা, কৃষ্ণৰ নিৰ্যানৰ সংবাদ পাই দুয়োৰে মনত দুখ হোৱাৰ কথা বৰ্ণনা কৰা আছে। মৈত্ৰেয় মুনিয়ে বিদুৰক তত্ত্বজ্ঞানৰ কথা কোৱা উল্লেখ আছে। এই স্কন্ধৰ মহাপুৰুষ সংস্থানৰ কথা আছে। যিদৰে প্ৰপঞ্চ প্ৰকৃতিৰ পৰা জাত হয় আৰু সেই কথা উল্লেখ কৰা আছে। সেই স্কন্ধত শুকদেৱে 24 তত্ত্বৰ সৃষ্টিৰ কথাও বৰ্ণনা আছে। ব্ৰহ্মাণ্ডৰ কিদৰে স্ৰজন হৈছিল, বৈৰাজ পুৰুষ যিদৰে ব্ৰহ্মাণ্ডত থাকে সেইবোৰ তৃতীয় স্কন্ধত আছে। তাত কৃষ্ণৰ স্থূল আৰু সূক্ষ্ম ৰূপ, কাল, গতি, ব্ৰহ্মা কৃষ্ণ নাভিৰ পৰা জন্ম লাভ কৰাৰ কথা, বৰাহ অৱতাৰৰ কথা, হিৰণ্যাক্ষবধ, ধৰণী উদ্ধাৰৰ কথা, স্বয়ম্ভু মনু আৰু তেওঁ ভাৰ্যা শতৰূপাৰ কথা, দেৱহূতি কন্যা কৰ্তমলৈ দান দিয়াৰ কথা, তেওঁলোকৰ পৰা কপিলৰ অৱতাৰ হোৱাৰ কথা, কপিলে মাতৃ দেৱহূতিক জ্ঞান দান কৰি নিস্তাৰ কৰাৰ কথা তৃতীয় স্কন্ধত বৰ্ণনা কৰা আছে। চতুৰ্থ স্কন্ধত নজনন প্ৰজাপতিৰ জন্মৰ কথা, পশুপতিৰ দৰে পশুপতিৰ সতে দক্ষৰ কণ্ডল লগাৰ কথা, মানে শিৱৰ দক্ষৰ নিন্দা কৰি সতীয়ে দেহ ত্যাগ কৰাৰ কথা, দক্ষ যজ্ঞ ধ্বংস কৰাৰ কথা, ভকত দ্বেষীক বিভৎসনা কৰাৰ ফলত বীৰভদ্ৰই দক্ষ যজ্ঞৰ পুৰোহিত আদিক হাত ভৰি ভাঙি দাঁত ভৰি ভঙাৰ কথা সুন্দৰভাৱে বৰ্ণনা কৰা আছে। সেই স্কন্ধত 5 বছৰ বয়সতে সতীয়া মাতৃৰ বাবে ধ্ৰুৱই হৰিক একান্ত মনে তপস্যা কৰা ধ্ৰুৱই বিষ্ণুৱে ধ্ৰুৱক বৰ প্ৰদান কৰাৰ কথা আছে। সেই স্কন্ধত পৃথু নামৰ ৰজা অৱতাৰৰ ধাৰণ কৰি প্ৰজাক হৰিভকতৰ জ্ঞান দান কৰাৰ কথা আছে। পৃথুৰ ৰজাই পৃথিৱীৰ সৰ্বৰস গ্ৰহণ কৰাৰ কথা আছে। পৃথুৰ মহা যশস্যা জগত বিয়পি পৰাৰ কথা আছে। ৰজা প্ৰাচীন বৰ্হিৰ হিত চিন্তা কৰি দেৱৰ্ষি নাৰদে ৰজাৰ কৰ্ম দূৰ কৰি হৰিভকতি প্ৰদান কৰিছে। নাৰদে সেই স্কন্ধতে
প্ৰাচীন বৰহীৰ আগত পুৰঞ্জন উপাখ্যান কৰিছিল। প্ৰাচীন বৰহী নাৰদৰ প্ৰসাদত ৰজাই বৈকুণ্ঠত স্থান লাভ কৰিছিল। সেই কথা চতুৰ্থ স্কন্ধত সুন্দৰভাৱে বৰ্ণনা কৰা আছে। পঞ্চম স্কন্ধত বিয়োগবোধ আৰু নাৰদৰ সংবাদ আছে। কৃষ্ণই নাভিৰ বৃহৎ ঋষভ অৱতাৰ ধাৰণ কৰাৰ কথা আছে। তাতেই ভকতৰ চৰিত্ৰ প্ৰচাৰ কৰা হৈছে। ৰঘুগণ ৰজাক ভক্তিদান কৰাৰ কথা আছে। ৰজাৰ মনত পৰম বৈৰাগ্য মহাজ্ঞান উপজিছে। দুই দণ্ড আলাপ কৰি মায়াৰ সীমা পোৱাৰ কথা সেই স্কন্ধত উল্লেখ আছে। সেই স্কন্ধত শুকদেৱে ৰজা পৰীক্ষিতক বৰিশ, সমুদ্ৰদ্বীপ, পৰ্বত, শপত, পাতাল, জ্যোতিচক্ৰ, সংগস্থান, পাপীসকলে নৰকত পৰি যি যি যন্ত্ৰণা ভোগ কৰিব লাগে তাৰ বৰ্ণনা কৰিছে। নৰক যন্ত্ৰণাৰ কথা শুনি ৰজা পৰীক্ষিতৰ হৃদয় কম্পিত হৈছিল। নৰকৰ পৰা উদ্ধাৰ পোৱাৰ উপায় শুকদেৱক সুধিছিল। শুকদেৱে ৰজাক উপায় কৰিছিল। ষষ্ঠ স্কন্ধত শুকদেৱে পৰীক্ষিত ৰজাক প্ৰথমে হৰিনামৰ মহিমাৰ কথা বৰ্ণনা কৰিছিল। পুত্ৰ নাৰায়ণৰ নাম লৈ কিমতে অজামিলে মৃত্যুৰ পৰা হাত সাৰি বৈকুণ্ঠলৈ গমন কৰিছিল সুন্দৰভাৱে বৰ্ণনা কৰিছে। দশ প্ৰচেতাত উপজাৰ কথা, তেওঁ কন্যাত অসংখ্য সৃষ্টি হোৱাৰ কথা উল্লেখ কৰিছিল। সেই স্কন্ধত পশু, পক্ষী, বৃক্ষ, নাগ, নৰ, দেৱাসুৰ আদি দক্ষৰ কন্যাৰ পৰা জন্ম লাভ কৰাৰ কথা বৰ্ণনা কৰা আছে। সেই স্কন্ধত চিত্ৰকেতুৰ চৰিত্ৰ বৰ্ণনা কৰা হৈছে। গৌৰীৰ শাপত চিত্ৰকেতু বৃত্তাসুৰ হৈছিল। সেই বৃত্তাসুৰক বাসৱে বজ্ৰৰ দ্বাৰা বধ কৰিছিল। সেইবোৰ কথা ষষ্ঠ স্কন্ধত আছে। সপ্তম স্কন্ধত শুকদেৱে বৰ্ণনা কৰিছে যে দক্ষৰ কন্যাৰ পৰা হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ জন্ম হৈছিল। হিৰণ্যকশিপুৰ ইন্দ্ৰক খেদি ত্ৰিলোকৰ ৰজা হৈছিল। তেওঁ জগতৰ মহাদ্ৰোহ আচৰণ কৰিছিল। শব্দ এটা নাই। তেওঁক হৰিয়ে নৰসিংহ ৰূপ ধাৰণ কৰি বধ কৰিছিল। হিৰণ্যকশিপুৰৰ পুত্ৰ প্ৰহ্লাদ তেওঁ পৰম বৈষ্ণৱ। তেওঁ মাধৱক সদায় পৰম ভক্তি কৰিছিল। তেওঁৰ বাহিৰে ভিতৰে হৰিময় দেখিছিল। তেওঁৰ সমান মহাভাগৱত কোনো নাছিল। সেই কথা সুন্দৰ বৰ্ণনা কৰা আছিল। অষ্টম স্কন্ধত শুকদেৱে মন্বন্তৰ চৰিত্ৰ বৰ্ণনা কৰিছিল। গজেন্দ্ৰৰ বিমুক্ষণ, নাৰায়ণৰ হয়গ্ৰীৱ অৱতাৰ, কুৰ্মৰূপে নাৰায়ণে পিঠিত মন্দৰ পৰ্বত ধৰি দেৱাসুৰক সাগৰ মন্থন কৰি দিয়া, নাৰীৰূপ ধাৰণ কৰি ত্ৰিদশ দেৱতাৰ হিত সাধনৰ বাবে দৈত্যক বঞ্চনা কৰি দেৱতাক অমৃত পান কৰোৱাৰ কথা বৰ্ণনা কৰিছে। সেই স্কন্ধতে দেৱাসুৰৰ ঘোৰ যুদ্ধ, হৰিয়ে দেৱতাৰ পক্ষ গ্ৰহণ কৰি দেৱতাক জয়লাভ কৰোৱাৰ সুন্দৰ বৰ্ণনা কৰিছে। সেই স্কন্ধত অদিতিৰ গৰ্ভত হৰিয়ে বামন ৰূপে জন্ম লাভ কৰাৰ কথা, হৰিৰ ভৰিৰ আঙুলিৰ আঘাতত কটাই ফুটাই ইয়াত গংগা বিজিত হোৱাৰ কথা, বলিক চলনা কৰি পুতলত স্থান দিয়াৰ কথা, বলি ভক্তিত তুষ্ট হোৱাৰ কথা সুন্দৰভাৱে শুকদেৱে ৰজা পৰীক্ষিতক জনায়। সেই স্কন্ধতে হৰিয়ে মৎস্য অৱতাৰ ধাৰণ কৰি প্ৰলয় জলত বিহাৰ কৰাৰ কথা আছে। সত্যব্ৰত ৰজাক মৎস্যৰূপ দৰ্শন কৰাইছিল। সেই কথাও সেই স্কন্ধত আছে। নৱম স্কন্ধত শুকদেৱে ৰজা পৰীক্ষিতক ৰাজবংশাৱলী বিশদভাৱে কৈছিল।
ইক্ষাকু কাকুট ইল অঘাত অৰ্জাতি শতাংগ খগৰ নৃগ নহুষ যজাতি জনক শান্তনু নিমি সৌভিৰ সৌভৰি ভৰত আদি ৰজাৰ বৰ্ণনা কৰিছে। সেই স্কন্ধত হৰিয়ে পৰশুৰাম নামে অৱতাৰ ধাৰণ কৰি পৃথিৱীৰ পৰা ৩-৭ বাৰ মানে ২১ বাৰ ক্ষত্ৰিয়ক বধ কৰি পৃথিৱী নিক্ষেত্ৰ কৰিছিল। সেই স্কন্ধত প্ৰভু কৃষ্ণই ৰামৰূপে অৱতাৰ ধাৰণ কৰাৰ কথা আছে। যজাতিৰ জ্যেষ্ঠ পুত্ৰ যদু তেওঁ বংশত হৰিয়ে কৃষ্ণ অৱতাৰ ধাৰণ কৰাৰ কথা বৰ্ণনা আছে। হৰিয়ে কৃষ্ণৰূপে জন্মলাভ কৰা বসুদেৱে কৃষ্ণক কংসৰ ভয়ত বকুলত হোৱাৰ কথা আছে। দশম স্কন্ধত শুকদেৱে ৰজা পৰীক্ষিতক কৃষ্ণৰ অনেক শিশুলীলা কৈছে। পুতনাক বিষস্তন প্ৰাণ কৰি বধ কৰা, শকত ভৰিৰে উচাক মাৰি দলিয়াই দিয়া, তৃণাৱৰ্তক বধ কৰা, যশোদাই কৃষ্ণক কঁকালত উৰাল বান্ধি দিয়া, সেই উৰালৰ দ্বাৰা জামল অৰ্জুনক মুক্তি প্ৰদান কৰা, কংসবধ, ধেনুকবধ, কালিক হ্ৰদৰ পৰা স্থানান্তৰিত কৰা, ব্ৰহ্মক মোহিত কৰা, প্ৰলম্ব বধ কৰা, বনজুইৰ পৰা গোপসকলক আৰু গৰুবোৰক ৰক্ষা কৰাৰ কথা সুন্দৰভাৱে বৰ্ণনা কৰিছে। সেই স্কন্ধতে সৰ্পৰ হাতৰ পৰা নন্দক ৰক্ষা কৰা, গোপীসকলে ব্ৰত পালন কৰাত কৃষ্ণই কৃপা কৰা, বিপ্ৰ পত্নীক কৃষ্ণই পৰম কৃপা আৰু বিপ্ৰই মনত দুখ পোৱা কথা শুকদেৱে ৰজা পৰীক্ষিতক সুন্দৰভাৱে জনাইছে। দশম স্কন্ধতেই কৃষ্ণই গোবৰ্ধন ধাৰণ কৰি ইন্দ্ৰৰ দৰ্প চূৰ্ণ কৰা, বৰুণ লোকৰ পৰা নন্দক উদ্ধাৰ কৰা, শৰৎ কালৰ ৰাতিত গোপীৰ সতে অপাৰ খেলি কৰাৰ কথা বৰ্ণনা কৰিছে। সেই স্কন্ধত শংখচূড় বধ, কেশী অৰিষ্ট বধ, অসুৰে ৰামকৃষ্ণক মথুৰালৈ অনা, ব্ৰজবধূৰ বিলাপ, মথুৰা দৰ্শন, গজ মল্লবধ, কংসৰ বিনাশ, পিতৃ বসুদেৱ আৰু মাতৃ দৈৱকী কাৰাগাৰৰ পৰা মুক্তি লাভ, নন্দক সান্ত্বনা প্ৰদান, উগ্ৰসেনক অভিষেক, সান্দীপনী গুৰুৰ ওচৰত বিদ্যা অধ্যয়ন, গুৰু মৃতপুত্ৰ আনি দি গুৰু দক্ষিণা প্ৰদান কৰাৰ সুন্দৰ বৰ্ণনা কৰা আছে। সেই স্কন্ধত কৃষ্ণই যদুবংশক পুনৰ মথুৰাত স্থাপন কৰা, উদ্ধৱক পঠাই গোকুলৰ গোপীক সান্ত্বনা, প্ৰদান কৰাৰ কথা আছে। তাতেই পুঁজিৰ মনোবাঞ্ছা পূৰ্ণ, অসুৰৰ গৃহলৈ গমন, ৰাম আৰু উদ্ধৱক লগত লৈ বহুবাৰ জৰাসন্ধ ৰজাৰ বিপুল সৈন্যবাহিনী বধ কৰাৰ কথা আছে। যৱন কৌশলৰে বধ, দ্বাৰকা নিৰ্মাণ, স্বৰ্গৰ পাৰিজাত সুধৰ্মা সভালৈ অনা, ৰুক্মিণী প্ৰমুখ্য অস্ত্ৰ মহিষী বিবাহ, নৰকক বধ কৰি বন্দী কন্যাক উদ্ধাৰ কৰি বিবাহ কৰোৱা, শালব শিশুপাল পৌণ্ড্ৰ